দলগড়ৰ পৰা আহিছোঁ। আহোঁ। আজি গোষ্টৰ দিনা গৰু ধানবিলাক খায়, সেইবিলাক গোষ্ট। ধান লৈছোঁ। এই ঘৰত লৈ কিনি ৰাখি দিম। ৰাখি দিলে বোলে ভাল, সেইটো এজন মানে গোবিন্দৰ এইটো আশীৰ্বাদ আছে, এইটো মা লক্ষীৰ দান। এইটো ঘৰত লৈ যাই কিনে আমি মা লক্ষীৰ দুলিত থ'ম, মা লক্ষীৰ আসনত থ'ম। এইটো লৈ আমি 1 বছৰত পূজা চূজা কৰিম। প্ৰতি বছৰ আহি আছোঁ, আমি ৰৌতাৰ পৰা আহিছোঁ। আমাৰ এই আজি গোপ অষ্টমীৰ এই ধানটো হ'ল আমাৰ পৌৰাণিক ঐতিহাসিক দিশত গ'লে আমাৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ যি গৌ গ্ৰাছ ইয়াত দিয়াৰ আগতে আমি সেই ধানখিনি পবিত্ৰ বুলি গণ্য কৰি নিজৰ ঘৰত লৈ শ্ৰীকৃষ্ণৰ আশীৰ্বাদ বুলি ঘৰত এইটো ভঁৰালত ৰাখি থওঁ, পূজা কোঠাত ৰাখি থওঁ। আমি সেইকাৰণে ভগৱানৰ ওচৰত আমি এইটোকে ক'ব খুজিছোঁ যে আমাৰ দীৰ্ঘায়ু, সকলো অঞ্চলৰ দীৰ্ঘায়ু হওক বুলি এইটোকে কামনা কৰিছোঁ। আমি এইটো নি আমাৰ গোসাঁই ঘৰত বা ভঁৰালত থৈ আমি ভগৱানৰ স্তুতি কৰোঁ। এইটো থ'লে আমাৰ পুৰণি বিশ্বাস আছে যে এই ধানেই আমাক খোৱাৰ কাৰণে আমাৰ মনোবাঞ্ছা পূৰণ কৰে। এই ধানে মই ধনশিৰি ঘাটৰ পৰা প্ৰত্যেক বছৰে আহোঁ। হয়, প্ৰথম কথাটো মই ক'ব লাগিব যে মই নিজে সৌভাগ্যৱান। ঠিক আছে, যোৱা 2005-2003 চনত যেতিয়া BTC চুক্তি হৈছিল, সেই BTC চুক্তিৰ সময়ত আমাৰ এই বীৰেন্দ্ৰনগৰ বা বৰঝাৰ পঞ্চায়তখন BTCৰ বাহিৰত আছিল, দৰং জিলাত আছিল। কিন্তু 2020 চনত 21 চনত আকৌ গভৰ্ণমেণ্ট অফ আছামে নটিফিকেশ্যন কৰি গোটেই বৰঝাৰ জিপিখনক আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্ভুক্ত কৰিলে আৰু BTC সমষ্টি 5 নং চেৰপাং সমষ্টিৰ অন্তৰ্ভুক্ত কৰিলে। যি সময়ৰ পৰা 5 নং চেৰপাং সমষ্টিৰ অন্তৰ্ভুক্ত কৰিলে, বৰঝাৰত আহি সঁচাকৈ আমি আলপুত হৈছোঁ। আজি মই প্ৰথমবাৰৰ বাবে গোপাষ্টমী মেলাত ইয়াত আহিছোঁ, দেখিছোঁ বিভিন্ন অঞ্চলৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে ভক্তিৰে আৰু আনন্দৰে তেওঁলোকে ইয়াত গৌশালা তেওঁলোকে দান দক্ষিণা আগবঢ়াইছে। ইয়াত আনন্দ মনেৰে, ভক্তি মনেৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে। আৰু এটা কথা এনেকৈ লাগিছে যে এই বৰঝাৰ আশ্ৰমখন আমাৰ গোটেই দৰং জিলা, তাহানিৰ দৰং জিলা, আজিৰ ওদালগুৰি জিলা, গোটেই বৰঝাৰবাসীৰ প্ৰাণ কেন্দ্ৰ, গোটেই বৰঝাৰবাসীৰ আত্মা। ভাল লাগিছে, সকলো লোকে ইয়াত মানে স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে নিস্বাৰ্থভাৱে আহি ইয়াত তেওঁলোকে নিজে চৰম দান কৰিছে, অৰ্থ দান কৰিছে। আমাৰ গৌ মাতাক তেওঁলোকক আমি যোনটো আমাৰ ভাষাত কওঁ দানা খুৱাইছে, তেওঁলোকক খাদ্য খুৱাইছে। গতিকে এইটো সুন্দৰ কথা। আৰু আপোনালোকে সকলোৱে জানে আজি গোপাষ্টমী মেলা 76 ইয়াৰ আগতে ইয়াত হয়তো এই অনুষ্ঠানটি, এই আশ্ৰমটি প্ৰতিষ্ঠা হৈছিল। আজি এই গোপাষ্টমীৰ দিনাখন দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজে আহি আমাৰ গৌ মাতাক পূজা কৰিছে। আৰু আমি সকলোৱে জানো যে গৌ মাতাৰ দেশত বোলে 33 কোটি দেৱতা দেৱীয়ে বসবাস কৰে। গৌ মাতাক পূজা কৰিলে বোলে পৃথকভাৱে কোনো ভগৱানক পূজা কৰিব নালাগে। আৰু সেইকাৰণে মই কৈছোঁ যে সঁচাকৈ আমি বৰঝাৰবাসী ৰাইজ, আমি সকলোৱে সৌভাগ্য যে আজি এই সুযোগতে আমি গৌ মাতাকো পূজা কৰিবলৈ মানে চান্স পাইছোঁ। গতিকে নিশ্চয়কৈ এই অনুষ্ঠানটি বৰঝাৰবাসী ৰাইজৰ আত্মা, বৰঝাৰবাসী ৰাইজৰ প্ৰাণকেন্দ্ৰ। এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ সকলোৰে এটা ভক্তিভাৱৰ নিদৰ্শন আমি উজ্বলি উঠিছে। গতিকে নিশ্চয়কৈ এই অনুষ্ঠানটি কেনেকৈ কৰিলে অনাগত দিনত আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰা উচিত। এই বছৰটো 71তম গোপাষ্টমী ৰাস উৎসৱ। প্ৰথম উৎসৱ আৰম্ভ হোৱাৰ পৰা ই একে পদ্ধতিৰে চলি আহি আছে। পাগল বাবা জীৱিত থকাকালীন তেতিয়া আৰু মানুহ বেছি সমাগম হৈছিলে, যদিও তেতিয়া যাতায়াতৰ ব্যৱস্থা নাছিল। এতিয়া বাবা 1980 চনত প্ৰাপ্ত হোৱাৰ পিছত ভক্তবৃন্দৰ সহযোগত সেই আগৰ দৰেই অনুষ্ঠানটো পাতিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। আৰু সমূহ ৰাইজৰ সহায় সহানুভূতিৰে অনুমান হয় পাগল বাবাই জীৱিত থাকোঁতে যিমানখিনি ৰাইজৰ সহযোগ পাইছিলে তাতকৈ অলপ বেছি সহযোগ পোৱা বুলি এইটো অনুমান হয়।
তাৰে মাজত এতিয়া আপোনালোকৰ এই সাংবাদিক মহাশয়সকল আপোনালোকৰ সহযোগৰ প্ৰচাৰৰ বাবদ আৰু বেছি আমি আমাৰ এই উৎসৱটো বেছি জাকজমক হোৱা বুলি আমি ভাবিছোঁ। সেয়েহে এই গৰুক ধান খুওৱা শ্ৰীকৃষ্ণই